এনেই গাইছ পালা মাৰি বহি থাকে এটা দি থৈ কিনে আকৌ নকয় আমাক দেখো দেখা পালি কয় খালি পালা মালিক নকাকে ভাতটো কথা কওঁ মালিক মোবাইলটো নি পেলাই থব লাগিব আৰু বেলেগ কাম নাই বাকী এতিয়া মই মেইন টপিক মানে মোৰ ট্ৰেইনটো গাইছ বহুত জ্বালা কালা মাৰি মাৰিছে মানে এইটো হৈছে তো হে গাইছ গুড মৰ্নিং বাকী ৰাতিপুৱা উঠছোঁ এই আটা চবৰে আটা গাইছ ৰাতিপুৱা উঠলি চবৰে আটা ঘুৰিব লাগে বাকী গাইছ ভিডিঅ' আপলোড কৰিলোঁ ইচ্ছেই 9টা বাজিল মানে দেৰি আছে ভিডিঅ' আপলোড কৰোঁতে কাৰণ মানে নেটৱৰ্কৰ শ্ল' ৰাতি নেটৱৰ্ক নাপায় ৰাতিপুৱা পায় অলপ দেৰি হ'ব কাদিন দুদিনমান ঠিক হ'লে ভালে দিছোঁ আৰু বোলে আজি ৰাতিপুৱা চাহ আৰু এই ভুজিয়া কি লাগে তোক এও গাইছ খাওঁকে থাকে দিবিছোঁ ৰ ক'ত এই ৰাতিপুৱা চিঙিৰে বা বাকী ক'ত যা এনে ক'ত যা ন এনে কেইবছৰ মান হ'ল স্কুল যাব মানে কেইমাহ মান হ'ল স্কুল যোৱা নাজি সৰস্বতী আগৰ পৰা পাছ কৰিবি যা বছৰ হাই চাক অঁ এই বছৰতে পৰীক্ষা সেই ফেইল বছৰ হাই ছেকেণ্ডাৰী দিবই নাপাওঁ বাকী তই ৰেডি হ'লি শুনছোঁ এফালে কেইদিনমান হ'ল মই গালো 3 দিনমান এবাৰ পাছ কৰিবি না হাই ছেকেণ্ডাৰী পাছ নকৰা নকৰা আৰু তই নিজে হতকে গেলি আমাৰ বস্তি দি পেলাই ক'ত যা বস্তু জাগাতে কি কাম কচোন হেৰি কি বুলি চুৰ কৰবি আছে কিবা বাকী গাইছ চাবলৈ আহিছে আমাৰ চাপৰি বয় চম্পক চাপৰি নহয় কি ভাল কালাৰ দেখা নাই কি হ'লে আমাৰ আজি ডিউটি আছে কামৰ ডিউটি আজি বিয়া ভাঙিব লাগিব নেকি বহুত কাম আছে চলি বহুত লৈছোঁ এবাৰ বেকা চেকা আমাৰ বিকাশ মেম্বাৰ আছে অল্ড মেম্বাৰ নতুনো আছে নেকি আৰু মাৰি চাবি নহাকে গাড়ী ষ্টাৰ্ট হৈ চাবি নহাকে আৰু আজি মানুহ চাক 1 2 3 4 7টা মালিকে 7টা মানুহ বেয়া পইচা আৰু আমাৰ দৰে গম পাবি আৰু আমি আহি পাইছোঁ পেণ্ডেল গোটেই ভাঙিব লাগিব এতিয়া খোলা ন ভাঙা আৰু বনোৱা কাম পালি কেইফালে লাইন মেনো আছে দেখোন লাইন মেন নাই কিন্তু লাইন লেট আমাৰ মানে মালিক যেতিয়া আমি কিশোৰ এতিয়া এই দেখ বেছি মালিকে এইগিলা লৈ যাব এতিয়া লৈ যাওক এইগিলা লাইট চাইট লৈ যাওক কি কৈছে কাপোৰ মাৰছি লেতেৰা মানে কি আৰু মালিকৰ এইগিলা মালিকৰ পেণ্ডেল ভিডিঅ' চাই মানা কৰবি উঠি চম্পক পেণ্ডেল ভাঙবি নেকি ভাং এখানি বেয়া নাই না খানি ফিচাৰটো বেয়া মন্দিৰটো মজা আছে এইটো ভাল হৈছে আৰু এইটো আমি বনোৱা দিওঁ মজা আছে দেই আৰু গাইছ আমি মানে তিৰপাল কেইখন সলকাই দিওঁ এইগিলা তিৰপাল গোটাই বেছি গিলে বকিনাত সলকা দিওঁ দেখি ভাল কিমান ভিডিঅ' কৰিবি আৰু ফালে সলক জল্দি সলক বকাই চম্পক চেৰাখন ভাংছি ডাইৰেক্ট 300 টকা কম নাই আৰু শুনি কাপোৰ মালিকে মাটিত থবা দিছে কিন্তু ভালকে গম পাইছে নাই মাটিত থবা দিছে যি লেতেৰা কাপোৰ নহয় এতিয়া ধুই দিবি চাইছোঁ চাফা ধুই দিলি আৰু কি দে কৰা আমিও লাগিছোঁ জল্দি কৰে ইয়াৰ ইমান টাইম লাগে বাদুই আৰু আমি মানে এইগিলা গাঁঠি আছোঁ গাঁঠি থাকোঁ দে এই লাইনটো নামি কি বম তাৰে থ্ৰখান দিছিলোঁ আৰু চেটটো তুলি আছোঁ এইগিলা আৰু এইফালে হৈ গ'ল উঠ পুৰা 198 199 চাহ কয় চাহ কয় চাহ কয় মালিকে চিংৰি আনিব মালিকৰ মুখ খাৰা কেনে হ'ল কয় দলে পেলাই এখন মুখ খাৰা মিঞ্চি পালি লাল পানী আৰু এইফালে খানি মানে মাত দিলোঁ বঢ়িয়াকৈ গাঠি দিলোঁ কাপোৰগিলা যাবচোন যাব লাগে আমাৰ বস্তুত কাম আৰু আছে নি তোৰ বস্তিত মজা বিয়া মাতবি খাব যাবি তাকে বাচ্চা লগত তাক কাম নাই তাৰ কাম নহ'লেতো প্ৰয়োজন হয় না কেতিয়াবা তোৰ চম্পক চিনকুনিয়া কেতিয়া আহিব পুৰা 11টা বজাত চিনকুনিয়া মানে আমাৰ মালিকক চিংৰা দিবাই লাগিব চিংৰা নাপালে যি গাইছ কাম নহয় মই কৈ দিছোঁ চিনকুনিয়া লাগবই আমাক বিকাশ চিনকুনিয়া খাবলৈ ৰেডি হৈ থাক লৈ যা কাপোৰ চলিয়া লেতেৰা কৰিবা মেটো দিবানা
কাপোৰত গাঁঠি মাৰে গজাল নামৰে এই মানে তেতিয়া সোনকালে দিছোঁ প্লাছ পাতি ৰয় এই ভাল তই চব কৰা নি মোক কৰবি নে তা আজি অলপ ঠিক থাক গাড়ী পাবলৈ নাই তই এনে কৈছে আৰু চব কথা কথা ক'ব পাৰি গৈছে ৰ বাৰ্থডে পাৰ্টিটো কেনে দিবি এ পাৰাই নাই নি নেটলি বাৰ গাবি সম্পৰ্কৰ বাৰ্থডে পাৰ্টিটো দিয়া নাই কি কৰোঁ মাত তাক মাৰিলোঁ এটা এতিয়া তই কিবা কওঁ পাৰ্টি দিয়া হ'লে খানা হয় বোলে খানা হয় অলপ লেবেল মাৰে ভিডিঅ'ত বা তাৰ লেবেল তইতো এবাৰ হাই ছেকেণ্ডাৰী দিবি তাতে ৰিজাল্ট দিনাত কিন্তু তই পাছ কৰিব লাগিব আৰু 10খনত লেটাৰ পাব লাগিব 10খন না 12খন 10খন মানে কি জানা না 20কে পালি তোৰ লেটাৰ মই থৈ দিছোঁ এনে 80 হয় তোক 20 দিছোঁ মই 20কে পালি আৰু ভাতটো দিছোঁ ভাত দিছোঁ বোলে যাওঁ চাব মাংস আছে বোলে সঁচা মাংস আছে মই দেখিছোঁ বনাই থাকা কাপোৰ নহ'ল ক'ব দেখা আছে বোলে কি হৈছে এই মোবাইলটো দেচোন তো গাইছ মুখাকতে আৰু গুচি গ'ল ৰ'দত যাওঁ কি হ'লে কি হয় কেইবিলাক লাগি সদায় অলপ মানুহ বহি আছে বোলে কাৰণ অলপ দেৰিকৈ আৰু কাম কৰি লাগছো আমি মালিকে গাইছে মোক মাৰিব ভাল ভিডিঅ' থাকিলে চবক কি পাৰবি কোনে ভাঙা চিঙা বুলিলোঁ নৰা নেকি পাৰিম দে তই কষ্ট অলপমান ৰাতিপুৱাৰ পৰা আকৌ কৰাই নাচোন আৰু মাংস দি ভাত দিছে খাই যাবি মই কৈছোঁ যে খাবি যা তাৰ আটা গজাল ফল কথা কিমান দাম গজাল সদায় এনেকুৱা খুলিব লাগে এনেকুৱা তাড়াতাড়ি কৰ ভাত দিছি আৰু আমি জাচি খাব লাগিব মালিক নকাকে ভাতটো কথা কওঁ মালিক মোবাইলটো নি পেলাই থ'ব লাগিব আৰু বেলেগ কাম নাই পাত পাগল কি জানা মোৰ কথা মোকো দিয়ে দিছো এইবিলাক দিছো ভাল দেখিলে খাই পেট ভৰাব লাগিব ভাতটো নাপায় উলিয়াব বেয়া নাই উলিয়াচোন তাৰ বল দে উলিয়ালি আৰু মানে বেয়া ভোক লাগছে গেছ বেয়া ভোক লাগছে একদম পুৰা ভোকত ৰক্ষা নাপাই আছোঁ ভোকত দেখ দেখ আৰু শুনক পেষ্ট আনিছি না দাদা মালিক পেষ্টটো মাতা গোটা এতিয়া কি বাল আটাকে ভোক লাগছে চিষ্টেম নাই আটাকে চিষ্টেম নাই মালিকক কওঁ খাম দে পিঁয়াজ ইমান নহয় পিঁয়াজ আগ পাছে হেৰি চিংৰা এটা বেয়া নাপাওঁ এই খাওঁ ভাতটো দিব এতিয়া চিংৰা খালোঁ তাৰপিছত ভাতটো দিব এতিয়া চিংৰা ভিতৰতে মাৰি ল'লি আটাই মাৰিছে দে ডাইলগ দিবা নেকি চলি আৰু মোৰ ফালৰ পৰা ভাতটো দিলোঁ খাবি এনে ফাৰ্ষ্টত গেছি সুৰক কিবা লাগে কিবা লাগব ৰ পানী লাগে নেকি পানী দিয়ক কেনে লাগিল খানাটো ভালে হৈছে বাকী খানাটো খাই চবে পাকাত দিব দিছোঁ আৰু এই মানে এই সুৰ কি হৈছে কওঁ পৰঠা আছে চিংৰা আছে ভাত খালা এক আধা ঘণ্টাত তিনিটা বস্তু খাই পাইছে এতিয়া ঘূৰি আছে উঠিব পৰা নাই এই চাই গাইছা ৰ না আহিলোঁ নচ কৰে কাক ভাল পা ন কালফেলে দিছে কালফেলে দিছে আপনি तक दिसी गाइस लाइफ में बहुत रोया हूँ तुम्हारी वजह से जीना सिखाऊं अंका दिसी आप तक हानो गेसी दे हो गेसी दे दे बेटो हानो আছে দে কক স্যার এইটো গাঠি চল উঠফুগুনি যাতে পাগল মোৰ কাম নাই দিয়াত গাইস ফাইনালি সপাল কালি টিকপাল কাটিম আজি এটা ক্লিয়াৰ কৰো আহা পুনৰ দুটা ওপৰত জুমনা ইছৰে হেৰি কৰিব হয় দিয়ক বাকী গেছ মানে পাকঘৰৰ কামখিনি মই কৰিছোঁ অকলাই ভাগাত ধৰোঁতে গেছ এখন মানে গেছ যিমান সহজ বুলি ভাবায় সিমান সহজ নহয় পেণ্ডেলৰ কাম সহজ বুলি ভাবেই মানুহ কিন্তু টান আছে এই চাকচো এইগিলা গোটা চিং গোটা হ'ল ক'ব লাগিব গেলে ছাত্ৰীৰ কাম নাই ভাল কি কৈছে
এই ম্যাডাম এই বিকাশ মিয়াও মিয়াও বাকি আনি কওক বাকি গেছে আমি দোকানে পালা মাছছো মালিকে মানে ফোন মাৰি গেছি না চিকেন মেডিছি আমি নৰো ৰাতিপুৱাৰ শান্তি বনাই তেক গেলি মই কি জানো মালিকে মানে কামটো আমাক দুইছে কো দেই কিয় বা এনেই গাইছ পালা মাৰি বহি দেখা এটা দি থৈ কিনে আকৌ নকওঁ আমাক দুকো দেখা পালি কয় খালি পালা মাৰা এইটো মালিক দেখা পাইছে নেকি নে মালিক কি কৈছিলি টিংগিখন খাৰ চিং মালিকে কৈছে কি যদি মই কাষাৰে কৰিব দিব লাগে তো কিয় মাতিলোঁ মালিকে কাম কৰিব দিয়া আমি মালিকে কামত ধৰছি অৱস্থা বেয়া হৈছে জিমন অ' হেন তই হেন দে দেখিছা যাবা শুনি যাবা নালাগে আমার পালা মারা তো ও এই নাকি মালিক আছে মালিক আৰু মালিকে আমাক চাই আছে কি করবি কামটো কৰি লওঁ বগৰী দেখা বগৰী বগৰী বহুত খুব শুনি খুব বগৰী খাব পাৰিলো হয় আৰু মস্ত ডাঙৰ বগৰী আছে এইগিলা চব ভাঙা ভাঙা গেল Tan. Bah. Ada dia. আৰু আমাৰ কাম শেষ ইলা দিতে মোক দিছোন মজা লাগ দিব আনছি ইন্দে না গাড়ী চলাব পৰা জাগাই নাই আৰু ও আমি কৰিছি যাম আগত থৈ বাজব কি সারা কলা হে আৰু কৈছে আৰু খাবি দে জয় জুবিন দা বুলি কো জয় জুবিন দা দিম দে বিদ্যা জয় জুবিন দা সৰু মালিক কেছে আবু পইচা দিব না পইচা সিরিয়াল চাই আছে গোটা সিরিয়াল ভিডিও কৰি দিছোঁ আমি চুপ আমাৰ নাইছি অ কি এটা ৰাইজক কিবা এটা কওক বিপুল দাবী ৰাইজৰ বিপুল দাবী কিবা কিবা ক'ব দিব মালিকে 8 ঘণ্টা মান আহিছে মিটিং পাতলে এতিয়া ঘুমি আছো আমি অ বলো আৰু আমি আহি পাইছো চাহ দোকান এই চাহ মালিকে চাহ খুৱাব এতিয়া এই চাবি ৰাতিপুৱাৰ পৰা মালিকে চাহ খুৱাব আৰু এতিয়া মানে চিংৰি আছে চিংৰা নাখাওঁ মই চাহ আৰু হেৰি গজা খাম তুমি কি খাবা চাহ আৰু গজা দিয়া পুৰা স্পেচিয়েলকে চাহ সোধ নহ'লি সদায় লাগব নে কি নাই কি কৈছে তই পতা খাম তোৰ বাপে পইচা দিবি নেকি পৰঠা আছে নাই বোলে এনে 8জন পুৰা 8জন চাহ বনাও চাউতে বলে নফাং ফুং চাহ দিম সেই চিষ্টেম নহয় লাগে 1 টকা বেছিকৈ লওঁ গম পাইছা আৰু হা গাখীৰ বৰাবৰ ভিডিঅ' কৰি আছে ভিডিঅ' যাবইতো যাব গুচি যাব কেতিয়া হ'ব দুচকে বুলি কবি মালিক কেতিয়া হ'ব দুচকে দোকানে আৰু ফালে আছে গজা আৰু চাহ তো মাৰি লগ আহিছে আকৌ হোৱা নাই ৰাতিপুৱাৰ পৰাই ভাত খাইছোঁ বহুত সাতখন দিন মাজত সোমাই দিছি আৰু গাইছে জল্দি গিলা কৰ দে বাপৰে বাপে তিৰপালকেইখন টান দিওঁতে ক'ত উঠছোঁ ভাল ভৰি লাগে মাৰা যাবি মাৰা डर के आगे जीते कर चुसा बल माथा तो डिम हो सम्भव क्या पूरा दिसो दिल भाई चाइছো ना मोबाइल एखानी दिबा लागब তো তিৰপাল টানাৰ পাছত ঘৰত যাম আৰু ঘৰত যে গাছা তোমাৰ আৰু গাইছ পইচা দিব বোলে আজি পালিকে কেইটা কামতে বা চাওঁ আজি আৰু আমাৰ ফাইনেলি কাম শেষ সেইগিলা গোটা আন্ধাৰ হৈ গৈছে এতিয়া আকৌ দেখা নাপায় সেই যাই আছোঁ এইগিলা গেছ দেখছি না দেখাই নাই কিজানি ঐ কাকা পইচা কি হ'ব পইচা নহ'লে মোৰ এখন আছে কি 18/24 তিৰপাল লৈ যাবি চেলা চম্পা কি চম্পা কি কৰিবি পইচা নিদিলি
তো এতিয়া আমি মানে পইচা ৰখিছোঁ গোটা কাম শেষ তো এতিয়া পইচা চাওঁ কি টকা দে তো গাইছ আহি পালোঁ মই এতিয়া ঘৰ প্ৰায় এতিয়া 9টা বাজিল আৰু কালি মই যাম কৈ আছোঁ বাৰু তেজপুৰ যাম বাকী কৈ আছোঁ তো এতিয়া বেডিং চেডিং আনিব লাগে ঘৰৰ আটা বাঢ়ি আছে পইচা আনিলোঁ গাইছ পইচা কেইটা আনিছোঁ মালিকৰ পৰা দেখুৱাই দিওঁ আৰু মালিকক মানে কৈছিলোঁ 1000 টকাৰ কথা আৰু মালিকে দিছোঁ এতিয়া মানে 1000 টকাটো লৈ যাব লাগে ট্ৰেইন জাৰ্ণি মানে কৈ আছোঁ ৰ'ব লাহে লাহে আৰু চব বস্তু কমা নোৱাৰি না অলপ গম পাব দে বেগটো গ'ল আৰু আমাৰ বেগ এইটো বেগ লৈ যাব লাগিব মানে এইটো মোৰ বেগ আছিল মানে 2023 আনা বাকী এইফালে এখানি বেগুত হব এইটো বেগ আকলা মানুহ হৈ যাব এখন কম্বলতে জাগা লাগব কম্বল খানো জাগা লাগে বাকী আৰু জাগা নালাগে কাপোৰ চাপোৰ কিমান নিম থুচি নিলি হা এখন নিদিনে তো থুচি এখন দুখন লাগবই এখন দৈ চক লাগব দুখন মোৰ আছিলে পাগলি দুখন আছিল মোৰ এখন দৈ চক দিদি কে কয়া মোৰ দুখন আছিল দৈচৰ এখন আছিলে মোক লাগব আৰু কম্বল চম্বল বিছনাদাৰ এখন লাগব কম্বল এখন হ'লে হ'ব দে পাতলা মজা পাতলা মানে এখন বিছনাদাৰ চাইছো পাগ লাগব পাগ আছে এখন দি পাই দিয়া এইটো বেছি দে চা মামা এটো ধুৱাই আছে ইদিনা মই ধুছুৱে তই হেৰি ফখাৰ আছে তিৰ পৰা আনতে বঢ়িয়া এৰিটো পিক কৰ বাকী মুখচা কয় মাই ডাঙৰ চাই মুখচাখন হেল্ল' কেইটা বজাত যাবি ৰাতি তো আমি 9টা 10 মানতে যাব লাগিব হয় দেই ৰাতি শুন ৰাতি গেলি ভাল লাগব নে ৰাতি তাই মানে ট্ৰেইনৰ ফিলিংছে বেলেগ বাকী এইফালে গাখীৰ আহিল মানে ৰাতিপুৱাৰ পৰা কখন আনি তখন খাই লওঁ আৰু ফালে চুগাৰ গিলাখান থুটি চাট হা ধুবা লাগব এখানি ধুবা নালাগে গিলান লৈ যাম লাগবই লেত্ৰা আনিছে লেত্ৰা আছে থুই দিবি তো গাইছ এতিয়া টাইম প্ৰায় 10টাই বাজিল আপোনালোকক দুখুৱাই দিওঁ বাৰু বিশ্বাস নকৰিবও পাৰে পিছত গাইছ এই 10টা বাজে এতিয়া মানে ট্ৰেইন চাই আছিলোঁ আমি ট্ৰেইনখন দেখোঁ মানে বহুত মাথা মাৰিব লগা হৈছে গাইছ ট্ৰেইন ইটো ষ্টেচনত যদি এখন ট্ৰেইন যায় ইটো ষ্টেচনত নাযায় আৰু ৰাতি যদি এখন ষ্টেচনত যায় ইটো ষ্টেচনত ৰাতি নাযায় য'তেই আহিছে তো গাইছ আপোনালোকে বহুতে ভাবিব পাৰে ইনো ক'ত যাব আৰু বহুতে জানিবও পাৰে তো গমেই পাইছি বাকী যোনে জানে না কৈ দিওঁ মই যাই আছোঁ তেজপুৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনত তেজপুৰ তো এইবাৰ তেজপুৰত হ'ব তো যোৱা বছৰ যোৰহাটত হৈছিলে এইবাৰ তেজপুৰ তাৰ আগত ৰঙিয়াতো হৈছিল আপোনালোকে বহুতে আহিছে চাগে ওচৰৰ মাৰি বহুত দূৰ বহুত অসমৰ গোটেই অল অসমৰ মানুহ আহে তাতে তো আপোনালোকে যোনে যায় মইতো যামেই তো আপোনালোকে লাগ পাব গাইছ আমাৰ ৰঙিয়া শিবিৰত থাকিম ৰঙিয়া জিলাৰ চবৰে যিমানকেইখন জিলা আছে চবৰে শিবিৰ থকা নাই তো তাতে ৰঙিয়া জিলাৰ যিমানকেইটা শিবিৰ আছে গাইছ যাব একবাৰ চাবা আৰু মোকো দেখা পাব গাইছ মইতো ভিডিঅ'ত কৰি দিম যদি তাতে মেইন কথাটো হৈছে তাতে ইণ্টাৰনেটৰ প্ৰব্লেম থাকে মানুহ বহুত জেগাৰ পৰা মানুহ আহে না প্ৰত্যেক যিমান অসমৰ মানুহ আহে তাতে নেটৱৰ্কৰ প্ৰব্লেম থাকিব পাৰে তো ভিডিঅ' মই কি হয় নিজে নাজানো কিন্তু য'তো যাম ভিডিঅ'ত আছোঁ আপলোড হ'ব পাৰে এই ভিডিঅ'টোতো কালি হ'বই কেনে আহে ভিডিঅ' নাজানো গাইছে আৰু তাতে যোৱাৰ পিছত পাৰোঁ তো মই চাম আৰু ইণ্টাৰনেট পালিতো ভালেই ভিডিঅ' চিডিঅ' দিবা ডেইলি ভিডিঅ' পাব আৰু যদি নাপাওঁ পিছত পাব গাইছ 3 দিন ৰেষ্ট ল'ম ৰেষ্ট নলওঁ ভিডিঅ' বনাই থাকিম আপোনালোকে ৰেষ্ট ল'ব বাকী এতিয়া মই মেইন টপিকটো মেইন টপিক মানে মোৰ ট্ৰেইনটো গাইছ বহুত জ্বালা কালা মাৰি মাৰিছে মানে এইটো হৈছে বালিপাৰাত আছে আমাৰ 9টা 20 PM মানে এখন ৰাতিৰ ট্ৰেইন আছে অহাকালিৰ তো অহাকালিতো চাওঁ বাৰু অহাকালিৰ ট্ৰেইনখন অহাকালি আছে বঢ়িয়াকৈ কিন্তু এখন ট্ৰেইনত যদি আমি যাওঁ নহয় তেতিয়াহ'লে আমি অলপ মানে য'ত ষ্টেচনত নামিম তাৰ পৰা বহুত বেছি দূৰ হ'ব প্ৰায় 15-20 কিলোমিটাৰ মান 20 কিলোমিটাৰ ধৰি লওক 20 কিলোমিটাৰ হ'ব আৰু এখন ট্ৰেইন আছে ৰাতিপুৱাৰ সেইখনত যদি আমি যাওঁ এখন হৈছে ধৰ্ণাবিল নে কি নাম আছিল পাহৰিলোঁ বাৰু এইটো লেখাই আছে আৰু এখন হৈছে ধলাই বিল এখন মানে 8টা 20 আছে ৰাতিপুৱা কালি বাকী মই মানে এইফালে ডিউটি আছে এই জানেই আপোনালোকে তো সি কৈছে কি দিনত নৰে সি কামত যাব ৰঙিয়াৰ মানে এই কামত থাকে না তো এতিয়া সি দিনত নৰে তো আমি ভাবিছোঁ ৰাতি যাম 9টা 20 পূৰা ফুল জাৰ্ণি কৰিম অহাকালি তো বাকী মই ভিডিঅ' চিডিঅ' এতিয়া নকৰোঁ কাৰণ বেডিং চেডিং মই বান্ধিলোঁ মানে যিহেতু গাইছে খালি কেতিয়া কি ঠিক নাই গাইছে আমি ৰাতিপুৱা গুচি যাব পাৰোঁ না তো সেইগিলে বেছি মাথা নামাৰোঁ তো বাকী বাই ভাত খাওঁ এতিয়া 10টা বাজিল আৰু ভিডিঅ' এডিট কৰিব আছে ৰাতিপুৱা 8টাত আহিব নে আজি 2 দিনমান দেৰি হৈছে কাৰণ নেটৱৰ্কৰ প্ৰব্লেম বাই টেক